हेलो एवरीवन बहुत ভাল খবৰ অসম গ্ৰামীণ বিকাশ বেংকত পদ বহুত বৃদ্ধি হ'ল লগতে ইয়াৰ বাবে বহুতে মোক জনাই আছিল যে 5500 চাকৰিৰ বাবে যেটো সুখবৰ আছে ইয়াতে আপোনালোকৰ বৃদ্ধি হৈছে পদ 9075টা পদ আহিছে গতিকে ইয়াতে অসম গ্ৰামীণ বিকাশ বেংকত পদ মুকলি হৈছে য'ত অফিচ এসিস্ট্যান্ট পদৰ সংখ্যা বৃদ্ধি হৈছে লগতে অল টোটাল ভেকেন্সি মুকলি হৈছে লগতে ইয়াৰ বাবে আপোনালোকক কোনো ধৰণৰ কম্পিউটাৰ ডিপ্লোমা বা কম্পিউটাৰ সাৰ্টিফিকেটৰ প্ৰয়োজন নাই ডাইৰেক্টলি আপোনালোকে ইয়াতে পৰীক্ষাটো দিয়ে চাকৰি লাভ কৰিব পাৰিব গতিকে এটো এটা বহুত ভাল খবৰ যি সকলে অপেক্ষা কৰি আছে আৰু যেহেতু আমাৰ চেনেলত ভিডিও পাই আছে আপোনালোকে কিমান পদ আছে মোক বহুতে সুধিছিলে যে আমাৰ অসমৰ লৰাছলিৰ বাবে পদ কিমান আছে অফিচ এসিস্ট্যান্ট য'ত আপোনালোকে বহুতে মোক সুধিছিলে যে অফিচ এসিস্ট্যান্টৰ ওপৰতে ভিডিওটো বনাওক যাতে ইয়াতে বহুত লৰাছলি এপ্লাই কৰিব পাৰিব কাৰণ বাকি কেইটা এক্সামত আপোনালোকৰ ইন্টাৰভিউ দিব লাগিব কিন্তু ইয়াতে আপোনালোকৰ অনলি আপোনালোকৰ কোনো ধৰণৰ কম্পিউটাৰ সাৰ্টিফিকেট নালাগে ডিপ্লোমা নালাগে ডাইৰেক্ট এপ্লাই কৰিব পাৰে আৰু প্ৰিলিমছ আৰু মেইন এক্সাম দি এই চাকৰিটো লাভ কৰিব পাৰে অসমতে আৰু নিজৰ অসমতে যেহেতু আপোনালোকৰ পোষ্টিং হ'ব তাৰ বাবে ইয়াতকৈ কিমান ভাল খবৰ হয় গতিকে বলক আমি সকলোখিনি চাওঁ কি আহিছে নোটিছখনৰ ফালৰ পৰা কিন্তু আইবিপিএছৰ যেটো অফিচ এসিস্ট্যান্ট পদ হয় ইয়াৰ বাবে সকলোখিনি এসপাৰেন্ট আমাৰ অসমৰ লগত জড়িত আছে গতিকে এই বিষয়টো আমি বেছিকে কওঁ গতিকে ইয়াতে অফিচাৰ স্কেল 1 ল অফিচাৰ গ্ৰেড 2 আৰু অফিচাৰ গ্ৰেড 3 লগতে মাৰ্কেটিং মেনেজাৰ থাকে বেংকিং অফিচাৰ স্কেল 2 ল অফিচাৰ গ্ৰেড 2 আৰু লগতে আইটি অফিচাৰ গ্ৰেড 2 আৰু ট্ৰেজাৰী মেনেজাৰ এগ্ৰিকালচাৰ অফিচাৰ গ্ৰেড 2 থাকে আৰু চাৰ্টেড একাউন্টেন্ট অৰ্থাৎ সিএম য'ত গ্ৰেড 3 গ্ৰেড 2 থাকে আৰু লগতে ইয়াতে আপোনালোকে যদি চাই প্ৰথমতে যেটো যিমানখিনি ৰুৰেল বেংক আছে অৰ্থাৎ গ্ৰামীণ বেংক হয় ঠিক তেনেধৰণে আমাৰ অসমত আছে যেটো আসাম গ্ৰামীণ বিকাশ বেংক অৰ্থাৎ এজিভিবি বুলি কোৱা হয় অসম গ্ৰামীণ বিকাশ বেংকতে আপোনালোকে চাকৰি লাভ কৰিব পাৰিব আৰু এই ক্ষেত্ৰত আপোনালোক কি ক্ৰাইটেৰিয়া পালন কৰিব লাগিব বা আপোনালোক কি লাগিব সকলোখিনি ইয়াতে আমি ইনক্লুড কৰিছো যেহেতু আৰু অৰ্গানাইজেচনটো জানি যেটো ইনষ্টিটিউট বেংকিং পাৰ্সোনেল সিলেকশন লগতে অফিচাৰ স্কেল 1 2 3 অৰ্থাৎ তিনিটা কেটেগৰীতে ইয়াত থাকে ইয়াতে টোটাল 43টা বেংকৰ ফালৰ পৰা এই নোটিছ মুকলি কৰে অৰ্থাৎ 43টা বেংকত যিমানখিনি পদ মুকলি হয় সেই সকলোখিনি পদ আপোনালোকৰ মাজত উলিয়াই দিয়ে গতিকে পাৰ্টিসিপেট কৰিছে 43টা বেংকৰ দ্বাৰা লগতে আমাৰ অসমৰ গ্ৰামীণ বিকাশ বেংকটো আছে যেটো আপোনালোকে জানি এজিভিবি অৰ্থাৎ আসাম গ্ৰামীণ বিকাশ বেংক য'ত আপোনালোকৰ ইয়াতে অনলাইন ৰেজিষ্ট্ৰেচন ডেটটো মই সঠিকভাৱে কম গতিকে ভিডিওটো শেষলৈকে চাব জুন 2024 বুলি উল্লেখ কৰিছে কিন্তু আপোনালোকৰ এটা ভাল খবৰ আছে যে এক্সাম ডেটৰ কাৰণে এটা আপোনালোকে সঠিক প্ৰুফ পাই যাব যেটো আপোনালোকৰ নোটিছত উল্লেখ কৰিছে আৰু হেকাৰণে ভিডিওটো শেষলৈকে চাও আৰু এক্সাম মোডটো যেহেতু অনলাইন হয় আৰু বহুতে মোক সুধিছিলে এক্সাম সেন্টাৰ বিলাক ক'ত হয় আপোনালোকৰ ডিব্ৰুগড়ত হ'ব তাৰ পিছত আপোনালোকৰ হ'ব যেটো গুৱাহাটীত হ'ব য'ত ডিজিটেল জোন বিলাক আছে অৰ্থাৎ অনলাইন এক্সাম হয় এসএসসি বা যিকোনো ধৰণৰ এক্সাম বিলাক সেই সেন্টাৰ বিলাকতে আপোনালোকে পঢ়িব যেটো ঠাই আপোনালোকৰ ওচৰ হয় ইয়াতে আপোনালোকৰ অফিচাৰ স্কেল 1 ৰ বাবে আপোনালোকৰ প্ৰিলিমছ হয় মেইন হয় ইন্টাৰভিউ হয় আৰু অফিচ এসিস্ট্যান্টৰ কাৰণে অনলি আপোনালোকৰ প্ৰিলিম আৰু মেইন হয় অৰ্থাৎ আপোনালোকে অফিচ এসিস্ট্যান্টটো এই কাৰণে ভাল হয় ইয়াতে আপোনালোকে এই পদটোৰ পৰা আপোনালোকে ভালকৈ প্ৰমোশন লৈ আগবাঢ়ি যাব পাৰিব গতি অফিচাৰ স্কেল 1 টো তিনিটা আপোনালোকে কেটেগৰী পাৰ কৰিব লাগে এক্সাম মেথড অৰ্থাৎ প্ৰিলিমছ হয় মেইন হয় আৰু ইন্টাৰভিউ হয় গতিকে কিন্তু অফিচ এসিস্ট্যান্ট পদটোত প্ৰিলিমছ আৰু মেইন হয় গতিকে এই পদটো সেই কাৰণে বহুতৰে বাবে ভাল পদ হয় বহুতে এটো সিলেকশন কৰে আৰু লগতে ইয়াতে আপোনালোকে ভাল দৰমহা পায় লগতে অফিচাৰ স্কেল 2 3 থাকে যেটো সিঙ্গেল এক্সাম আৰু ইন্টাৰভিউ এই পদটোৰ কাৰণে বহুতে মোক সুধি আছিল যে অফিচাৰ স্কেল 2 and 3 য'ত আপোনালোকৰ অনলি সিঙ্গেল এক্সাম হ'ব তাৰ পিছত কিন্তু ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউ কাৰণে বহুত লৰাছলিয়ে বিশেষ এটা চিন্তা কৰিব লগা হয় গতিকে সেই কাৰণে আমি অফিচ এসিস্ট্যান্ট পদটো বেছি আমি প্ৰায়োৰিটি দিও গতিকে যি সকলে আগৰ পৰা প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে নিশ্চিত সহজ হ'ব কিন্তু বাকি যি হল নতুন এসপাৰেন্ট হয় তেওঁলোকৰ কাৰণে অলপ অসুবিধা হয় গতিকে টেন্টাটিভ ক্যালেন্ডাৰটো যেহেতু মুকলি কৰিছে ইয়াতে এটা ভাল খবৰ আছে য'ত আপোনালোকৰ পৰীক্ষাৰ যেটো আপোনালোকৰ এক্সাম ডেট হ'ব সেই ডেটটো কিন্তু ইয়াতে উল্লেখ কৰি দিছে কিন্তু আপোনালোকৰ কেতিয়া আপোনালোকৰ এডমিট কাৰ্ড আহিব সেইখিনি উল্লেখ কৰা নাই তেতিয়া আমি এটা কথা ক'ব পাৰো যদি আগষ্টত পৰীক্ষা হয় জুন মাহৰ আপোনালোকৰ 7 তাৰিখৰ পৰা এইখিনি বাবে আপোনালোকৰ নটিফিকেশন যেটো আপোনালোকৰ অনলাইন এপ্লাই কাৰণে ৰিলিজ কৰিব আৰু এডমিট কাৰ্ড বিলাকো আপোনালোকে লাভ কৰিব খুব সোনকালে যেহেতু আগষ্টত পৰীক্ষা আছে আৰু বেংকৰ এনেকুৱা এটা জব পাবলৈ হলে যথেষ্ট আপোনালোকৰ বাবে ভাল কিয়নো ইয়াতে খুব সুন্দৰভাৱে আপোনালোকৰ সিলেকশন প্ৰক্ৰিয়া বিলাক হয় একদম কোনো ধৰণৰ ইয়াতে বিশেষ এটা নাথাকে যে ঘুষ কিবা কিবি বিষয় গতিকে যি সকলে কষ্ট কৰি পঢ়ে তেওঁলোকে নিশ্চিতভাৱে ইয়াতে সিলেকশন ল'ব পাৰিব যেটো আপোনালোকৰ মেইন এক্সামটো হ'ব 6 তাৰিখ 10 মাহ 2024 কিন্তু আপোনালোকৰ প্ৰিলিমছটো হ'ব যেটো
3 তাৰিখ 8 মাহ 2024 আৰু 4 তাৰিখ 8 মাহ 2024 যাৰ যেনেকৈ পৰে তেনেকৈ আপোনালোকৰ এক্সামবিলাক হ'ব। গতিকে ইয়াতে ইম্পৰ্টেণ্ট ডেটছখিনি যদি চাই আপোনালোকে এক্টিভিটি ডেটটো কিন্তু ইয়াতে উল্লেখ কৰিছে জুন মাহত হ'ব বুলি নটিফিকেশ্যনখিনি আহিব, কিন্তু শ্বৰ্ট নটিফিকেশ্যন যিটো আপুনি ক'ব পাৰে কেলেণ্ডাৰ বুলি, কেলেণ্ডাৰ মুকলি কৰি দিছে যিহেতু সেই তাৰ অনুসৰি আমি জানো যিহেতু আগষ্টত যদি আপোনালোকৰ এক্সাম ডেট থাকে জুন মাহতে মুকলি হ'ব আৰু জুন মাহটোতে ইয়াতে প্ৰায়ৰিটি দিছে। গতিকে ইয়াতে এপ্লাইৰ কাৰণে জুন মাহতে অৰ্থাৎ আপোনালোকে এমাহ সময় নাপায় এপ্লাই কৰিবলৈ, খুব বেছি আপোনালোক 18 দিনমান দিব এপ্লাই কৰিবলৈ ডেটটো, তাৰপিছতে আপোনালোকৰ এক্সামৰ কাৰণে যিহেতু খুব সোনকালে এক্সামটো হ'ব। আৰু ইয়াতে আপোনালোকৰ 3rd 4th 10th 7th 18 আগষ্ট অৰ্থাৎ এই তাৰিখকেইটাতে আপোনালোকৰ এক্সামবিলাক হ'ব, যিটো আপোনালোকৰ ক্লাৰ্কৰ প্ৰিলিমছ হয় বা PO হয়। আৰু লগতে ইয়াতে PO মেইন এণ্ড ছিংগল অফিচাৰ 2 and 3 29 ছেপ্টেম্বৰ, আৰু লগতে অফিচ এছিষ্টেণ্টৰ যিটো দুটা এক্সাম হয় প্ৰিলিমছটো আৰু মেইনটো হ'ব কিন্তু 6 অক্টোবৰ তাৰিখে। গতিকে আপোনালোকে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে সঠিকভাৱে যাওক আগবাঢ়ি। আৰু ইয়াতে কিন্তু মোক বহুতে সুধিছিলে পদৰ সংখ্যা বৃদ্ধি কৰিলে হয়। এতিয়া চাওক প্ৰথমতে পদৰ সংখ্যা কিমান আছে সেইখিনি আমি চাই লওঁ। যিহেতু বহুতে মোক সুধিছিলে আমাৰ অসমত কিমান পদ আছে। যদি আপোনালোকে চাই অফিচ এছিষ্টেণ্ট মাল্টিপাৰপ'জটোত 5650টা আছে, লগতে অফিচাৰ স্কেল 1ত আছে কিন্তু যিটো 2560টা। গতিকে ইয়াতে কম্পিটিশ্যনটো বেছি হ'ব অফিচ এছিষ্টেণ্টত যিটো মাল্টিপাৰপ'জ হয়, যিটো 5650টা চাকৰি ইয়াতে মুকলি হৈছে। আৰু লগতে ইয়াতে অফিচাৰ স্কেল 2 কাৰণে যিটো আছে ইয়াতে মাৰ্কেটিং অফিচাৰ 38টা, এগ্ৰিকালচাৰ অফিচাৰ 122টা, আৰু লগতে ট্ৰেজাৰী মেনেজাৰ 16টা 16টা, অফিচ স্কেল 2 ল' কাৰণে 56টা আছে। সৰ্বমুঠ কিমান আছে বুলি ক'লে আপোনালোকে যদি চাই সৰ্বমুঠ ইয়াতে আপোনালোকে দেখিব। আৰু লগতে চাৰ্টেড একাউণ্টেণ্টৰ কাৰণে ইয়াতে পদ আছে। গতিকে ইয়াতে যদি চাই 9075টা টোটেল ভেকেঞ্চি এইবাৰ ৰিলিজ হ'ব। গতিকে এইটো বহুত সুখবৰ হয়। প্ৰথমতে আমি ভাবিছিলোঁ যে কি 5500টা পদ মুকলি হ'ব বুলি, কিন্তু ইয়াৰে ভিতৰত আপোনালোকৰ ইয়াতে উল্লেখ কৰি দিছে যে অফিচ এছিষ্টেণ্টৰ কাৰণে 5650টা মুকলি হ'ব। অল টোটেল যদি চাই 9075টা পদ মুকলি হ'ব। তো অফিচিয়েলি আপোনালোকৰ ডিটেইলছটো উল্লেখ কৰি দিছে। গতিকে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে আগবাঢ়ি যাওক ভাল ধৰণে। আৰু এনেধৰণে আপোনালোকৰ ফিজবিলাক হ'ব এপ্লিকেশ্যন ফিজবিলাক, আৰু এপ্লিকেশ্যন ফিজটো অলপ বেছি হয়, কিন্তু তথাপি আপোনালোকে যিসকলে পঢ়ি আছে ভালকৈ আগবাঢ়ি যাওক। লগতে ইয়াতে আপোনালোক কি ক্ৰাইটেৰিয়া লাগিব সকলোখিনি উল্লেখ কৰি দিছে। ইয়াতে কোনো ধৰণৰ কম্পিউটাৰ চাৰ্টিফিকেট নালাগে, আৰু 18 পৰা 28 বছৰ বয়সলৈকে যিটো অফিচ এছিষ্টেণ্টৰ বাবে সময়সীমা, এনেধৰণে এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে উল্লেখ কৰি দিছে ইয়াতে দেখিব পাৰিছে নিশ্চয়ৰূপে। কিন্তু লেংগুৱেজ প্ৰফিচিয়েঞ্চিটো ইয়াতে কেণ্ডিডেট এপ্লাইং ফৰ দ্য পোষ্ট অফ অফিচ এছিষ্টেণ্ট ইন এনি পাৰ্টিকুলাৰ RRB are required to possess proficiency in the local language। অৰ্থাৎ লোকেল লেংগুৱেজটো যিটো সকলোৱে জানে, যিটো আপোনালোকৰ ষ্টেটৰ হয়। গতিকে ইয়াতে অসমীয়াটো আমাৰ কাৰণে প্ৰায়ৰিটি আছে। গতিকে ইয়াতে আপোনালোকে আগবাঢ়ি যাওক। আৰু ইয়াৰ বাবে আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব, আৰু লগতে ইয়াতে লোকেল লেংগুৱেজটো প্ৰফিচিয়েঞ্চি ইয়াতে প্ৰেছক্ৰাইব বাই দ্য পাৰ্টিচিপেটিং RRB ডিজাইৰেবল ৱৰ্কিং নলেজ অফ কম্পিউটাৰ। অনলি আপোনালোকৰ কম্পিউটাৰৰ জ্ঞানটোহে লাগে, কিন্তু ইয়াতে ডিপ্ল'মা বিচৰা নাই। সেইটো কথা মনত ৰাখিব। বহুতে মোক এই কথাটোকে সুধি থাকে যে কম্পিউটাৰ চাৰ্টিফিকেট লাগিব নেকি। কোনো কম্পিউটাৰ চাৰ্টিফিকেট নালাগে, অনলি আপোনালোক কম্পিউটাৰৰ বিষয়ে জানিব লাগে। যিটো পৰীক্ষাত আহিব সেই বিষয়টো আপোনালোকে এক্সট্ৰাকৈ পঢ়িব পাব যিহেতু। আৰু সকলোবিলাক ভিডিঅ' দিয়া আছে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকক, আৰু আহিব লগা সকলোখিনি নতুন চাকৰিৰ খবৰ লাভ কৰি থাকিব পাৰিব। এনেধৰণে সকলোবিলাক দি থকা হ'ব। আৰু পদ বাঢ়িলে কাৰণে আপোনালোকৰ মাজত ভিডিঅ'টো দিলোঁ। বহুতখিনি কথা সুধি আছিলে, গতিকে ফাইনেল কথাখিনি আপোনালোকৰ মাজত ক'লোঁ। আৰু এনেধৰণে এক্সামবিলাক হয়, গোটেইখিনি মই চিলেবাছৰ পৰা আদি কৰি দি থৈ আছে আমাৰ চেনেলত। জইন হওক, চেনেলটোৰ লগতো সকলোখিনি খবৰ আগতীয়াকৈ লাভ কৰি থাকিব পাৰিব। আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব। লগতে কিবা যদি বুজি নাপাওঁ কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব।